Hello viewers, আজি বনাম আমি খিচৰি। খিচৰি বনাবলে মই মাত্ৰ 3টা সবজি খিচৰিত ইউজ কৰিম। ঘৰত বেছি যদি সবজি নাথাকে তেতিয়া আমি কেনেকৈ খিচৰি বনাম দেখাম। ভাল টেস্টি খিচৰি, ভাল লগা খিচৰি কেনেকৈ বনাই খাব পাৰি, সোৱাদ লগা। এতিয়া ইয়াত মই ৰঙলাও লৈছো, অকমান আলু লৈছো, ফ্ৰেঞ্চবিন লৈছো, মসুৰ দাইল এবাটি লৈছো, অকমান বুট দাইল লৈছো, তেজপাত দুখিলা লৈছো, কেঁচা জলকীয়া 3টা ফালি লৈছো, আদা অকমান গুৰি কৰি লৈছো, জিৰা পাউডাৰ 1 চামুচ লৈছো, ধনিয়া পাউডাৰ 1 চামুচ লৈছো, অকমান শুকান জলকীয়া গুৰি লৈছো, আৰু আমাক লাগিব লাহেখত দিবলে অকমান ঘি, আৰু মই অকমান হিং দিম খিচৰিখিনিত। তেলত অকমান হিং দিব লাগিব, অকমান হিং দিম আধা চামুচ। এতিয়া মই চাউলখিনি ভালদৰে ধুই মেলি শুকুৱাই লৈছো। 1 কাপ ডাঙৰ কাপেৰে 1 কাপ চাউল লৈছো। এইখিনি আইজনী চাউল কয়, এইখিনি সৰু সৰু চাউলটো। প্ৰথমতে আমি দাইল আৰু মসুৰ দাইল আৰু বুট দাইলখিনি ভালদৰে ভাজি লম শুকানকে। মই মসুৰ দাইল আৰু বুট দাইলকেইটা ভালকৈ ৰোষ্ট কৰি লম। ইয়াৰ এটা স্মেল আহিব, আপোনালোকে এইখিনি জ্বলিব নিদিব। 7 মিনিট সময়মান এনেকৈ লৰাই থাকিব। আমাৰ মসুৰ দাইল আৰু বুট দাইল ভজা হৈ গৈছে, ধুনীয়া গোন্ধ এটা ওলাইছে। আপোনালোকে ইয়াত ধোৱা মগু দিব পাৰে। এতিয়া এইখিনি মই নমাই ল'ম। মই ডাঙৰ চচ এটা লৈছো খিচৰি বনাবলৈ। আমাৰ চচটো গৰম হৈ গৈছে। ইয়াতে অকমান মিঠাতেল দি দিম সবজিখিনি ভাজিবৰ কাৰণে। আমাৰ তেল গৰম হৈ গৈছে। মই ইয়াত অকমান 1 চুটকি হিং মিলাই দিম। মই 5 ফোৰণ অকমান দি দিম, তেজপাত দুখিলা দি দিম, এতিয়া আমি এই সবজিবিলাক দি দিম। ভালদৰে লৰাই দিম। ইয়াতে অকমান হালধি দি দিম। হালধি অকমান বেছিকৈ দিব, খিচৰিখিনি হালধীয়া নিচিনা হ'লে ভাল লাগে খাই।
আমি ইয়াত অকণমান নিমখো এড কৰি দিম। নিমখ আমি একেবাৰে দি দিম, পিছত আৰু নিদিওঁ। ভালকৈ মিহলাই দিব মোক। দুই মিনিট সময় এনেকৈ ঢাকনখন নমৰাকৈ ভাজি থাকিম। এতিয়া আমি ইয়াত গুড়ি কৰি থোৱা আদাখিনি দি দিম। আদাখিনি বেছিকৈ ভিজিবলৈ আগতে দিব নালাগে। আদা গোন্ধটো থাকিলে খিচিৰিটো খাই বেছি ভাল লাগে। এতিয়া আমি ইয়াতে এই কেঁচা জলকীয়াকেইটাও এড কৰি দিম। আমাৰ ৰঙালাওখিনি অলপমান গলিছে আৰু ফ্ৰেঞ্চবিনবিলাক অলপ অলপ সিজিছে। এতিয়া অকল বাকী আছে আলুটো সিজিবৰ কাৰণে। এতিয়া আমি এই ৰোষ্ট কৰি থোৱা দাইলখিনি ইয়াত দি দিম। দাইলখিনি ভালকৈ অলপমান মিলাই ল'ব আদাৰ লগত। 2 মিনিট সময় এনেকৈ থাকিব দিব। 2 মিনিট হৈ গ'ল। এতিয়া আমি এই চাউলখিনি ইয়াত এড কৰিম। মই গোটেইখিনি চাউল দিয়া নাই। খিচিৰিৰ চাউল বেছি হ'লে ভাল নালাগে। দাইলৰ পৰিমাণটো বেছি থাকিব লাগে চাউলতকৈ। 2 মিনিট এনেকৈ ঢাকন নমৰাকৈ থৈ দিছিলোঁ। এতিয়া আমি ইয়াত অকণমান পানী দি দিম। পানী অলপ সৰহকৈ দিব লাগিব। পানী অকণমান সৰহকৈ দিব। খিচিৰিখিনি সিজোঁতে পানী যথেষ্ট লাগে। মাজে মাজে আপোনালোকে এনেকৈ লৰাই থাকিব যাতে খিচিৰিটো তলত লাগি নধৰে। আমাৰ খিচিৰি হ'বলৈ 40 মিনিট লাগে। চল্লিছ মিনিট সময়ৰ পিছত আমাৰ খিচিৰি ৰেডি হৈ যাব। আপোনালোকে মাজে সময়ে খিচিৰিখিনি লৰাই থাকিব। আমি মছলাখিনি দিয়া নাই। মছলা অলপ দেৰিকৈ দিম আৰু ঘি দিব আছে। আলুবিলাক সিজিছে প্ৰায়। অলপমান উতল আহিছে খিচিৰিটো। আপোনালোকে মাজে মাজে ঘনাই ঘনাই লৰাই থাকিব খিচিৰিখিনি। এতিয়া আমি এই মছলাখিনি জিৰা ধনিয়া জলকীয়া অকণমান দিছোঁ। সৰু বাচ্চাই খাব যেতিয়া খিচিৰিটো। আপোনালোকে আৰু জ্বলা বিচাৰিলে ল'ব পাৰে খিচিৰিত। কেঁচা জলকীয়া কাটি মছলাটো ভালকৈ মিহল হৈ যাবলৈ দিব। খিচিৰি হ'বলৈ আৰু 20 মিনিট সময় আছে। 20 মিনিটৰ পিছত আমাৰ খিচিৰি ৰেডি হৈ যাব। খিচিৰিখন যিমানেই লৰাই থাকিব হাতেৰেদি সিমানেই ভাল হয় খাবলৈ। গেছটো বেছিকৈ বঢ়াই নিদিব, কাৰণ কেলে তলৰ ধৰক লাগি ধৰিব পাৰে খিচিৰিখিনি। খিচিৰি ৰেডি হৈ গৈছে। এতিয়া আমি অকণমান ঘি দি দিম ইয়াত। খাবলৈ ভাল হ'ব খিচিৰিটো। এয়া মছলা খিচিৰি ৰেডি। আপোনালোকে এয়া
আচাৰৰ লগত বা পকৰীৰ লগত খাব পাৰিব। বনাই চাব, বহুত ধুনীয়া লাগে খাই। 3টা চব্জিৰে বনাই দিলোঁ মই মছলা খিচিৰি। এয়া আমাৰ গৰম গৰম খিচিৰি ৰেডি হৈ গ'ল। এতিয়া খাবলৈহে লাগে আৰু। বনাব ঘৰতে। আপোনালোকে পকৰি বনাই ল'ব পাৰে, বেঙেনা পকৰি, ৰঙালাও পকৰি, খাই ভাল পাব। মই অকণমান আমৰ আচাৰ, অকণমান মিঠা তেতেলী আচাৰ লৈছোঁ। 3টা পকৰি, খিচিৰি এণ্ড জলকীয়া। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক এণ্ড কমেণ্ট পঠিয়াব। ধন্যবাদ।